কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল। বৰ্তমান মই আছোঁহি এয়া হৈছে যোৰহাট প্ৰীত টয়োটা একেবাৰে সন্মুখত আৰু মই কণ্ডিশ্যন কেইটামান দেখাম। আমাৰ টয়োটা ইন'ভাখন আমি লৈ আহিছিলোঁ আৰু টয়োটা ইন'ভাখনৰ ছাৰ্ভিচিং কৰিবলৈ আহিছিলোঁ। অৱশ্যে এই ছাৰ্ভিচিং চেণ্টাৰটো অ'পেনিং হোৱা নাই। হৈছে এইখন AS03AL5767। চ' এইখনৰ প্ৰায় 3500 কিলোমিটাৰমান বেছি চলি গ'ল। গাড়ীখন আমি লৈ আহিছিলোঁ ছাৰ্ভিচিঙৰ কাৰণে আৰু এইটো হৈছে প্ৰীত টয়োটা। দেখা পাইছে আমাৰ যোৰহাটত ৰিচেণ্ট অ'পেনিং হ'বলৈ গৈ আছে ছাৰ্ভিচিং চেণ্টাৰ। আমি গাড়ীখন বৰ্তমান লৈ আহিছিলোঁ প্ৰীত টয়োটা। খুব সুন্দৰকৈ প্ৰীত টয়োটা যোৰহাটত এয়া গ্ৰেণ্ড অ'পেনিং হ'ব আৰু কেইদিনমানৰ পিছত আপোনালোকৰ যদি টয়োটা গাড়ী আছে ইয়াত আপোনালোকে মানে ছাৰ্ভিচিং এভৰিথিং কৰিব পাৰিব। নতুন গাড়ী ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। ইয়াত টয়োটা এইটো ডাঙৰ এইটো ৱৰ্কশ্বপ এইটো বনাই আছে যোৰহাটৰ একেবাৰে মানে বাইপাছৰ মানে যোৰহাট বাইপাছৰ একেবাৰে ওচৰতে। চ' এইখন হৈছে আমাৰ গাড়ী ইন'ভা। চ' লৈ আহিছিলোঁ। চ' ভিডিঅ'টো চাই থাকিব, মই সকলো দেখাই থাকিম। চ' ভিতৰলৈ গৈ থাকিবলৈ চেষ্টা কৰিম। প্ৰীত টয়োটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। খুব সুন্দৰকৈ আহল বহলকৈ প্ৰীত টয়োটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, দেখা পাইছেনে বাৰু? মোক আকৌ ইয়াত হাত দি দিলে মই ভাবিলোঁ পটককৈ ৰখি পিনি ইয়াতে এইটো আপোনালোকৰ কাম নহয় নহয় ন? ছাৰ্ভিচিঙত আহিছিলোঁ আৰু ইন'ভাখনৰ ছাৰ্ভিচিং কৰিবলৈ যিহেতু অলপ টাইম লাগে, যিহেতু বহুত গাড়ী ইয়াত আছে এইবোৰ ষ্টকত দেখা পাইছে আৰু অলপ পিছতে ছাৰ্ভিচিংটো হ'ব আৰু ছাৰ্ভিচিংটো কৰি লওঁ। বাকী এতিয়া বৰ্তমান ইন'ভাতে আছোঁ। গাড়ীখন খুব সুন্দৰ হয়, দেখিছে ধুনীয়া গাড়ী আৰু ইন'ভাত ৰাতিপুৱাই আহিলোঁ। চ' ইন'ভাখন ছাৰ্ভিচিং কৰি লওঁ। 3500 কিলোমিটাৰমান বেছি চলি গ'ল ছাৰ্ভিচিঙতকৈ। বাকী যোৰহাটতে এইবাৰ ছাৰ্ভিচিং কৰিব আনকা মানে অন্য বাৰত মানে আমি ডিব্ৰুগড়ত ছাৰ্ভিচিং কৰিছিলোঁ আৰু নতুনকৈ মানে যোৰহাটত ছাৰ্ভিচিং চেণ্টাৰটো বনাই আছে আৰু এটা এক্সট্ৰা টয়োটা প্ৰীতৰ এটা ৱৰ্কশ্বপ আছে যিহেতু যোৰহাটত। চ' ইয়াতে ছাৰ্ভিচিংটো কৰি ল'ম। কৰি লৈ আকৌ চিধা যোৰহাট যাম। যোৰহাট টাউনত অলপ চলপ ঘূৰি মেলি আকৌ ঘৰলৈ যাম। চ' ভিডিঅ'টো চাই থাকক আহক, কি কেনেকৈ কি কৰে মই সকলো দেখাবলৈ মই চেষ্টা কৰিম। ফাইনেলি 12টা বাজি গ'ল আৰু 12টা বজাৰ পিছত এয়া ইন'ভা ক্ৰিষ্টাখন এতিয়া ৱৰ্কশ্বপত ভৰাই দিব। চ' কেনেকৈ ছাৰ্ভিচিং কৰে মই আপোনালোকক দেখাম। বাকী আৰু গাড়ীখনৰ ছাৰ্ভিচিংটো কৰি লওঁ, একেবাৰে সুন্দৰকৈ ছাৰ্ভিচিংটো কৰি লওঁ। তাৰপৰা চিধা ঘৰলৈ যাম। তো গাড়ীখন ৱাশ্বিং চেণ্টাৰতে এয়া অলৰেডি টয়োটা একেবাৰে সন্মুখতে গাড়ীখন চাই দিয়া। অৱশ্যে গধূলি 3টা বাজিবলৈ হ'ল, মানে 3টা বাজিলে আৰু। তো আমি ছাৰ্ভিচিংটো প্ৰথম কৰি লওঁ। চব মবিল চেঞ্জ কৰা হৈ গ'ল অৱশ্যে আৰু এতিয়া গাড়ীখন ধুই লওঁ, তাৰপিছত চিধা ঘৰলৈ যাম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্টৰ যোগেদি জনাব। লাইক
কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকীনো কি আৰু আজিলৈ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। সকলোকে চি ইউ অল নেক্সট ভিডিঅ'। বাই বাই।